আপোনালোকৰ সকলোৰে বৰ ভাল মই শুনিতা মোৰ চেনেল আপোনাক সকলোকে স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই বনোৱা ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় আৰু মই ৰাতিপুৱা কাম বন কৰি আজৰি হোৱা নাই বাৰু কাপোৰ চাপোৰ ধুলোঁ আৰু কিবা কিবি কাম আছিল কৰিলোঁ চাহ খালোঁ টিকলিজনীক খোৱালোঁ তো এতিয়া ঘৰ ভাল কৰিব আছে এতিয়া 10 মান বাজি থাকে তো ঘৰটো ভাল কৰোঁ ভাল কৰি কিনে আপোনাক আকৌ লগ পাই আছোঁ তেতিয়াহ'লে মই ৰুমটো ভাল কৰোঁ ৰুমটোৰ একদমেই অৱস্থা নাই ৰুমটো মানে একদমেই অৱস্থা দেখিছেনে বাৰু এইবিলাক চোফাত থকা কাপোৰ বিছনাবিলাক এইখন বিছনা বাৰু মই তুলিখন ৰ'দত দিছোঁ ৰ'দ নাই তথাপিও দিছোঁ আৰু এইবিলাক বহুত বেয়া হৈছে এইবিলাক কাপোৰ চব ঠিক কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আপোনালোকে ভাল কৰি আছোঁ অলপ হৈ গ'ল বিছনাখন ঠিক কৰিলোঁ এখন বিছনাখন ক্লিন কৰিলোঁ তো এয়া ছোৱালীজনী কি কৰি আছা তুমি কি কৰি আছা ন চাওঁ কি কৰি আছা দেখাই দিয়াচোন এবাৰ দেখাই দিয়া মুখখন দেখাই দিয়া লিপষ্টিক লৈ আছা জিভাত কোনে জিভাত লিপষ্টিক লয় ন আৰু মাইনা জিভাত লয় ন লিপষ্টিক টিপ দেখাই দিয়াছো এবাৰ টিপ দেখাই দিয়া টিপ দেখাইছে লিপষ্টিকো লগাইছা মা আমাৰ মাতো লিপষ্টিক লগাইছে লাগিছে দিয়া ধুনুকে মোকো লগাই দিয়া লিপষ্টিক মোক লগাই দিয়া দিয়া লাগিছে হাই কোৱাছো হাই কোৱা ফাৰ্ষ্ট হাই কোৱাছো হাতখনেৰে হাই দিয়া হাই কোৱা এবাৰ হাই কোৱা লিপষ্টিকটো থৈ কিনে পৰি যাবা হাই কোৱাছো কোৱা হাই ভাল ছোৱালীয়ে এনেকুৱা নকৰে হাই কোৱাচোন এবাৰ হাই কোৱাচোন এবাৰ হাই কোৱাচোন এবাৰ হাই দিয়া মা কেনেকৈ বহিছে আমাৰ মাটো লিপষ্টিক লৈ আছে চুমু এটা এনেকৈ চুমু দিয়াচোন চুমু দিয়াচোন চুম দিয়া এটা চুম দিয়া মাইনা ভাল মাইনা চুম দিয়া এটা নিদিয়া বেয়া ছোৱালী নামাতো তোমাক তাইৰ লগত ঘৰ ভাল কৰাটো একদম মুস্কিল কাম আৰু তো আধা আধি হৈছে এতিয়া শ্ব'কেছটো ভাল কৰিব আছে আৰু আছে এডাল ভাল কৰিব আনডাল ভাল কৰিব আছে তো এইখিনি দেখাব নোৱাৰিম কাৰণ মোৰ ট্ৰাইপড নাই যে থোৱাৰ অলপ অসুবিধা হয় তো চাই থাকক ভিডিঅ'টো দেখাই যাম কি কৰিব পাৰোঁ আজিৰ দিনটো কি কৰোঁ আপোনালোকক দেখাই যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব ঠিক আছে এইটোতো ভাল হ'ল বাৰু অলপ মুচিব আছে আৰু এনে কাপোৰ জাপো তাৰপিছত ঘৰটো ঝাৰু দিওঁ সেয়া আৰু চাই থাকক ভিডিঅ'টো এতিয়া ঘৰ ঝাৰু দিওঁ ঘৰটো ভাল কৰা হৈ গ'ল আৰু এতিয়া ঘৰ ঝাৰু দিওঁ এতিয়া চাই থাকক মোবাইলটো চোৱা একো নাই যে এনেকুৱা প্ৰব্লেম হৈছে মানে ৰুমটো সাৰো বুলি ভাবিছোঁ কিন্তু মানে কি তাই নানামে এতিয়া নামিছে কি লাগে তোমাক কোৱাচোন কি যে প্ৰব্লেম মানে তাই সাৰিব এতিয়া তাই সাৰিব আৰু মোৰ কথা নাই আৰু টেনশ্যন নাই ছোৱালী মোৰ ডাঙৰ হ'লে আৰু কি টেনশ্যন আৰু এনেকুৱা ছোৱালী এজনী পালে আৰু কি লাগে আৰু হয় নাই আপোনালোকে ক'বচোন
কি ঝাৰু মাৰিছে একদম বিচনাৰ তলত সোমাই দিছে আৰু চব চাফা কৰিব আৰু তাই সাৰিছা তুমি সাৰা হ'ব নেকি মই সাৰো নেকি দিয়া না কিয় নিদিয়া তুমি সাৰিবা দিয়া কলিজা দিয়া মাতোৱে মই সাৰো দিয়াচোন মা খং উঠিছে দিয়া মই সাৰো মোৰ দেৰি হৈছে ন মা নিদিয়ে এতিয়া তাইয়ে ঘৰ ভাল কৰিব আৰু ইয়াৰ মোৰ টেনশ্যন নাই আৰু ঘৰটো ভালদৰে ৰুমটো আন্ধাৰ হৈ আছে গৰম লাগিছে বহুত বেছি গৰম লাগিছে এতিয়া আকৌ বিচনা ধুইছে দেখিছেনে বাৰু এয়া বহুত বদমাছ বহুত বেছি আৰু এইবিলাক কৰি থাকে ভাড়া হ'ল আৰু তাই এইবিলাক কৰি আছে মাত পোৱাৰ কাৰণে এইটো কৰি আছে আৰু ইমান বদমাছ হাই কোৱা আছোঁ এবাৰ হাই কোৱা দিয়ে এই বদমাছ ছোৱালী কেনেকুৱা কৰে এই বুঢ়ী হৈছে নেকি চাওঁ মুখখন দেখাই দিয়াছোঁ এবাৰ মুখখন দেখাই দিয়া বা কিমান লেবেল গুৰুত্বই নিদিয়ে মৰমো লাগে হয় নাই মই ৰুমটো খাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক ইমান দেখাই থাকিলে মানে কি দেৰি হৈ যাব আৰু বাকী বহুত কাম আছে মোৰ ঠিক আছে তেতিয়াহ'লে হেল্ল' ৰুমটো জাৰ দিলোঁ আৰু এতিয়া ৰুমটো মচিব আছে আৰু ছোৱালীজনীক গা ধুৱাই দি লওঁ আৰু গা ধুৱাই তাইক অলপ খুৱাব তো তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া মোৰ ওচৰত বহি আছে তাই ক'ত সোমাইছে একদম ঠিকে ইমান যে দিগদাৰ নহয় খং উঠি যায় মানে আগতেই ভাল আছিল এতিয়াও ভাল লাগে বাৰু তাইৰ কিছুমান মুচান দেখিলে ভাল লাগে মনটো ভাল লাগি যায় হাই কৰি দিয়া হাই কৰি কোৱাগে না নোজ দেখাই দিয়া তোমাৰ নোজ কোনটো দেখাই দিয়া মুনু বুলি কোৱাচোন না মুনুক না দিয়া না আটা মোক চুমু দিয়া হাই আটা মোক চুমু দিয়া কাক মাতিছা তেতিয়াহ'লে মই কামখিনি কৰি লওঁ ঠিক আছে আপোনাৰ লগ পাই আছোঁ অলপ দেৰিকৈ হেল্ল' গাইজ এতিয়া মই কাম বন কৰি ৰাতিপুৱাৰ কাম বন কৰি আজৰি হ'লোঁ আৰু তো মুচিলোঁ এতিয়া এখন দি থৈ দিছোঁ শুকাব আৰু মোৰ ছোৱালীজনী টোপনি গ'ল এইজনী মোৰ শুতে দেখাব নাপায় বাৰু তাই মানে কি এইখিনি টাইমত টোপনি যাবই যিমান যি কৰিলেও টোপনি যাবই তাইৰ এটা ভাল অভ্যাস মানে তাইক 10:30 মানত গা ধুৱাই দিওঁ আৰু তেতিয়া তাই মানে টোপনি যায় আৰু এতিয়া 1:30 মানত উঠিব আৰু মই এইখিনি টাইম ৰেষ্ট আৰু তাইৰ কাৰণে এইখিনি মানে ৰেষ্ট আৰু এইখিনি তো এইখিনি টাইম মই শুব পাৰোঁ আৰু দিনটো শুব নোৱাৰোঁ কাৰণ তাই এই দিনটো আৰু নুশুৱে এইখিনি টাইমে শুইছে আৰু দিনটো নুশুৱে একেবাৰে গধূলি শুব গধূলি 8টা মানত শুব তো সেয়াই আৰু এতিয়া ভাবিছোঁ মই এটা ফেচ পেক লগাওঁ
আৰু ফেচ পেকটো লগাম যিহেতু আপোনালোকক দেখাই লওঁ বাৰু মইনো কি ফেচ পেক লগাওঁ তো সেইটোৱে আৰু তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক বলক আমি ফেচ পেকটো লগাম এতিয়া যাম আমি পাকঘৰলৈ যাম বলক ফেচ পেকটো বনাবৰ কাৰণে আমি লৈছোঁ 1 চামুচ বেচন আৰু লৈছোঁ আধা চামুচ সৰু চামুচেৰে আধা চামুচ হালধি আৰু লৈছোঁ 1 চামুচমান মৌ লৈছোঁ সৰু চামুচেৰে আৰু লৈছোঁ 1 চামুচ নেমুৰ ৰস আৰু লৈছোঁ অকণমান গাখীৰ লৈছোঁ এইটো ভালদৰে মিলাই ল'ম আমাৰ ফেচ পেক ৰেডি এতিয়া মুখত লগাওঁ আৰু হেল্ল' আৰু মই এতিয়া ফেচ পেকটো লগাওঁ ফেচপেকটো লগোৱাৰ আগতে ভালদৰে মই ফেচ ৱাছেৰে ক্লিন কৰিলোঁ মুখখন তো ফেচ পেকটো লগাওঁতে দেখাব নোৱাৰিম কাৰণ মোক মোবাইলটো ধৰি দিয়া মানুহ নাই যে সেইকাৰণে তো মই লগাই কিনে লগাই আছোঁ আকৌ ফেচ পেকটো লগালোঁ আৰু এতিয়া অলপ টাইম বহিম এইটো 15-20 মিনিট টাইম লগাব লাগিব তাৰপিছত ধুই দিম এতিয়া আগফালে বাৰান্দাত আহিছোঁ অলপ টাইম বহোঁ তাৰপিছত মুখখন ধুব লাগিব তো ভিডিঅ'টো চাই থাকক আপোনালোকে হেল্ল' মুখখন ধুই আহিলোঁ আৰু এয়া আমাৰ ছোৱালীজনী উঠিলে তো লগ পাই আছোঁ আকৌ অলপ ক্ৰীম লগাই লওঁ হেল্ল' মই এতিয়া মুখত ক্ৰীম লগালোঁ ফুট লগালোঁ হেণ্ডেল লগালোঁ লিপষ্টিক লগালোঁ এতিয়া আমি আম খাম হয়নে মুনু কি কৰিছা তুমি কি কৰিছা চাওঁ কি কৰিছা এবাৰ হাই দিয়াচোন এবাৰ তুমি এটা চুমু দিয়া আহিছে সোনকালে উঠিলে তো ফ্ৰেণ্ডছ আজিলৈ বাই বাই আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম তেতিয়াহ'লে আজিলৈ বাই বাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব ঠিক আছে তেতিয়াহ'লে বাই বাই